নতুন গাড়ীখনেৰে ৰাস্তাৰে গৈ থকা ছোৱালীজনীক খুন্দিয়াই উৰুৱাই দিলোঁ। কি? এক্সিডেণ্ট? এক্সিডেণ্ট। এটা নকৰিবলগীয়া কাম কৰিয়ে কি কৰিব লাগে তাকো নাজানে। মই মাত্ৰ এষাৰ কথা কৈ দিলোঁ, সেই ছোৱালীজনীৰ দায়িত্ব সি সম্পূৰ্ণ ল'ব লাগিব। কি? এইটো মোৰ শেষ সিদ্ধান্ত। ছোৱালীজনীৰ সকলো তই ল'ব লাগিব। মোকনো কিহে পাইছিলে গাড়ীখন স্পীডত চলাবলৈ? এতিয়া হ'ল আৰু শুনি থাক বুঢ়াৰ কথা। ভালকৈ মানে এনজয় কৰিব নোৱাৰো। সেই ছোৱালীজনীৰ দায়িত্ব সি সম্পূৰ্ণ ল'ব লাগিব। দাদা কি হ'ল? মন মাৰি থকা যেন লাগিছে যে, কিবা প্ৰব্লেম হৈছে নেকি? কিয়? মোৰ টেনশ্যন হ'ব নোৱাৰে নেকি? তই আৰু টেনশ্যন একদমেই নিমিলে। পুৱাই পুৱাই মোৰ মাথাটো নাখাবি ভণ্টি, প্লিজ ভিতৰলৈ যা। এইটো পলৰ ফোনচোন। মহাৰাজ আজি ইমান সোনকালে উঠিল যে? পৰাগ, ক'ত আছ তই? মই হস্পিটেলত। তই ক'ত? মই ঘৰতে ৰহ। ইমান সোনকালে হস্পিটেল পালি গৈছে? আৰু তোকনো কিহে পাইছিল যে ছোৱালীজনীক হস্পিটেললৈ লৈ যাবলৈ? মই নহা হ'লে ইমান সময় পুলিচ গৈ তহঁতৰ ঘৰ পালেগৈ হয়। তাৰমানে কালিৰ পৰা তই হস্পিটেলতে আছ? ঘৰলৈ যাবই পৰা নাই। ছোৱালীজনীৰ অৱস্থা একেবাৰেই ভাল নহয়। কি?
ঐ কালি বুঢ়াই মোক বৈদ্য বজাইছে বুজিছ যি ৰুদ্ৰমূৰ্তি ধৰি খুৰা ইয়ালৈ আহিছিল নহয় কি ক'লেনো তোকতো কালি ফোন কৰাই নহ'ল নহয় হস্পিটেলত এডমিট কৰাৰ অলপ পাছতে খুৰা আহি ওলাইছিলহি কি হ'ল মোক দেখি তলমূৰ কৰিলে যে আমাৰ এই ক'ত খুৰা ডাঙৰ কথা এটা হৈছে জানো সেইকাৰণে লৰালৰিকে হস্পিটেললৈ গুচি আহিলোঁ ইমান এটা ডাঙৰ ঘটনা নোহোৱা হ'লে মই এনেকৈ হস্পিটেললৈ হাৱা খাবলৈ নাহোঁ পল ক'ত কথাবোৰ ভালদৰে কোৱাচোন ছোৱালীজনীৰ অৱস্থা এতিয়া কেনেকুৱা অপাৰেশ্যন থিয়েটাৰত সোমাইছে আৰু পল ঘৰলৈ গ'ল নেকি এতিয়া এক্সিডেণ্ট কৰি সি ঘৰলৈ গ'ল সি জানে নে নাজানে ইয়াৰ পৰিণাম কি হ'ব পাৰে বুলি আচলতে মানে খুৰা পলৰ গাত এক্সিডেণ্টটোৰ কোনো দোষ নাই নহয় মই মোৰ ল'ৰাক জানো প্ৰত্যেকটো খোজতে তাক কিয় বচাবলৈ চেষ্টা কৰা বাৰু ডক্টৰ গোস্বামী আছেনে নাই মই তেওঁক চিনি নাপাওঁ নহয় খুৰা পেচেণ্টৰ ঘৰৰ মানুহ কোনোবা আহিছেনে নাই মাক আৰু ল'ৰা এজন আহিছে ব'লা অঁ তাৰ পৰা অহাৰ পৰাই সেইকাৰণে বুঢ়া জকি আছে পলদা চাহ লওক এই মোৰ চাহ খাবলৈ মন যোৱা নাই অ' পাৰিলে এগিলাচ নেমু চপত লৈ আহ যা ঠিক আছে হ'ব শুনচোন দেউতাই এতিয়া কি কৰি আছে হেল্ল' ডাক্তৰ হা বাই কোৱা কি অকণমানো ইম্প্ৰুভ হোৱা নাই হা হা ঠিক আছে ঠিক আছে মই বাৰু লিগেল এডভাইজাৰৰ লগত কথা পাতিম হা অ'কে প্ৰভাতী প্ৰভাতী শুনিছানে হয় কওকচোন আপোনালৈ কিবা কিবি বনাই আছোঁ আপুনি ওলাই নাযাব জানো ই পল ক'ত ডক্টৰ গোস্বামীয়ে ক'লে ছোৱালীজনী বোলে অকণমানে ইম্প্ৰুভমেণ্ট হোৱা নাই ল'ৰাৰ হাতত আপেল আঙুৰ দি পঠিয়াই দিয়া খবৰ এটা লৈ আহক সি কালিৰে পৰা টেনশ্যনতে আছে বাহ বাহ মোৰ জ্ঞানী পুত্ৰ হেৰা নাক থকা হ'লে যোৱা সপ্তাহত লকআপৰ পৰা উলিয়াই আনোতে সি চিধা হ'ব লাগিছিল এই মানুহটো যে নহয় কোনোদিন মৰমেৰে এষাৰ কথা কৈ নাপালে সেইকাৰণেতো ইহঁতহাল এনেকুৱা হৈছে নিজৰ ল'ৰা বা ছোৱালীৰ কিবা এটা হ'লে সেইটো অমংগল আৰু লোকৰ ল'ৰা ছোৱালী কিবা এটা হ'লে সেইটো মংগল মই সেইটো বুজোৱা নাই নহয় ক'ৰবালৈ ওলাই গ'লে সদায় অশান্তি পাওঁ যে সেইটোহে ক'লোঁ মনে মনে থাক মাজনী কি কৰি আছানো এফালে ওলাই যাওঁ মা আৰু মা এটা কথা দেই আজি যাতে একো অশান্তি নকৰা আগতে কৈ দিছোঁ কি একো নহয় মানে ক'ৰবালৈ ওলাই গ'লে সদায় অশান্তি পাওঁ যে সেইটোহে ক'লোঁ মনে মনে থাক তলত এজনে বাঘে গুজৰা দি গুজৰি আছে আৰু ই পল ক'ত চাদত আছে চাগে শুন দেউতাৰে বাহিৰলৈ যাবলৈ ওলাইছে কোনো কাৰণতে এতিয়া বাহিৰলৈ নোলাবি বুজিছ ৰ মই দেউতাক কিবা এটা খুৱাই পঠিয়াই লওঁ হয় সেই দুয়োটাই দি দিয়ক ভাইটি এইখিনি লোৱাচোন ভিতৰত গৈ দি থৈ আহা দিয়ক বিলটো চাওকচোন কিমান হ'ল বিলটো হ'ব পইচাৰ কথা তুমি চিন্তা কৰিব নালাগে আগতে তোমাৰ বা ভাল হওকচোন
নালাগে নেকি দাদা? কালিৰে পৰা দেখি আহিছোঁ আপুনি একো কিনিবলৈ দিয়া নাই। এক্সিডেণ্টৰ সময়ত আপুনি থকা বুলি কৈছে মানিছোঁ, কিন্তু আজিৰ দিনতো মানুহক ইমান হেল্প। পইচা মোৰ পকেটৰ পৰা নাযায় ভাইটি। কালি যে খুৰাজন আহিছিলে তেখেতেই সকলো খৰচ বহন কৰিব। বাৰু মই তোমাক পাছত সকলোবিলাক বুজাই দিম। এতিয়া যোৱা, দৰৱখিনি দি থৈ আহা। যোৱা। হয়। খুৰী, মোক সকলোবোৰ খুলি কোৱাচোন বাবা। এক্সিডেণ্ট হোৱা গাড়ীখনত ময়ো আছিলোঁ। কি? তাৰ মানে যোনে এক্সিডেণ্ট কৰিছে তেওঁক তুমি চিনি পোৱা? পাওঁ। তেওঁ সমুদ্ৰ শংকৰ বৰুৱাৰ একমাত্ৰ পুতেক। আমাৰ এই চহৰখনৰ এগৰাকী ডাঙৰ ব্যৱসায়ী। কালি যে আপোনাক লগ কৰাই দিছিলোঁ তেখেতেই সমুদ্ৰ শংকৰ বৰুৱা। হয়, মই সমুদ্ৰ শংকৰ বৰুৱা। মোৰ ল'ৰাৰ গাড়ীৰ এক্সিডেণ্টটো হ'ল। কি? আপুনি অলপ ধৈৰ্য ধৰকচোন। কেনেকৈ ধৈৰ্য ধৰিম ডাঙৰীয়া? এটা সৰু চাকৰি কৰি 5জনীয়া পৰিয়ালটো কোনোমতে চলাই আছিলোঁ। হঠাতে শৰীৰটোৰে চোৱা অক্ষম হৈ পৰিল। ডাঙৰ ছোৱালীজনীয়ে টিউচন ইটো সিটো কৰি পৰিয়ালটো চলোৱাত সহায় কৰি আছিল। আৰু এতিয়া সেইবোৰ হ'ব বাৰু, টকা পইচাৰ কথা চিন্তা কৰিব নালাগে। আগতে ছোৱালীজনী ভাল হৈ লওকচোন। মোৰ লগতেনো এনেকুৱা হ'ব লাগেনে? সময়ে কৰিছে যেতিয়া সময়ত সকলো ঠিক হৈ যাব। এক্সিডেণ্ট কোনে কৰোঁ বুলি কৰে, হৈ যায়। এতিয়া বুজিলানে সেই ঘৰখনৰ অৱস্থাটো কেনেকুৱা? সঁচাকৈয়ে বৰ দুখ লগা। হেৰি, অলপমান টকা পইচা দি লেঠাটো শেষ কৰিব নোৱাৰিনে? কি ক'লা? হেৰা, আমাৰ মাজনীৰ কঁকালটো ভাঙি কোনোবাই যদি আমাক কয় টকা পইচা অলপ লৈ লওঁ, তেতিয়া কি কৰিব? এই মনে মনে থাকক, ইমান অমংগলীয়া কথাবোৰ মুখলৈ নানিবচোন। নিজৰ ল'ৰা বা ছোৱালীৰ কিবা এটা হ'লে সেইটো অমংগল, আৰু লোকৰ ল'ৰা ছোৱালীৰ কিবা এটা হ'লে সেইটো মংগল। মই সেইটো বুজোৱা নাই নহয়। নিজৰ ল'ৰা ছোৱালীৰ বেয়াটোনো কোনে চায়? হেৰা, সেইটো পৰিয়ালৰ এজন হৈ তুমি কথাটো চিন্তা কৰি চোৱাচোন। বাৰু মই আহোঁ, মই বাৰু মাজত খবৰ ল'ম। ডক্টৰ গোস্বামীৰ কথাটো কৈ থোৱা আছে। এতিয়ালৈকে কেছটো পুলিচৰ কাষলৈ যাবলৈ দিয়া নাই, কিন্তু কিবা এটা যদি হয়, আহোঁচোন, আহোঁ। পলৰ বাৰু সঁচাকৈয়ে কিবা সমস্যা হ'ব নেকি? দেউতাকটো যিহে জেদি মানুহ। তুমি অনবৰতে বেয়া কথাবোৰ ভাবি নাথাকিবাচোন। তুমি আমাক সাহসহে দিব লাগে। এজনী ছোৱালীক তই এক্সিডেণ্ট কৰি হস্পিটেলৰ ভিতৰত পেলাই থৈছ। যদি তাইৰ হঠাৎ কিবা এটা হৈছে, কিবা এটাতো কৰিবই লাগিব, নহ'লে মোৰ শান্তি নোহোৱা হৈছে। এজন মানুহ মেনেজ কৰিব লাগিব। মাজনী, তোৰ এনেকুৱা অৱস্থা হ'ল?
আপুনি অকণমান ধৈৰ্য ধৰকচোন। দেউতা ডাঙৰ মাৰ এইবোৰ কি হলো সৰু মা? তুমি নাকান্দিবাচোন দেউতা, বাৰ একো হোৱা নাইতো। অ দেউতা, মোৰ একো হোৱা নাই নহয়। মই আৰু মাথো কোনোদিন খোজকাঢ়িবহে নোৱাৰিম। মাজনী দেউতা অ দেউতা 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 কি হৈছে তোমাৰ? দেউতা ৰ'বা, পানী খাবা ৰ'বা। পানী খোৱাচোন, লোৱা। কি হৈছে দেউতা? কিয় এনেকুৱা এখন কৰি আছা তুমি? দেউতা কি হৈছে তোমাৰ? মই বৰ বেয়া সপোন এটা দেখিছোঁ সৰু মা, বৰ বেয়া সপোন এটা তুমি দেখিছোঁ। অনবৰতে বেয়া কথাবোৰ ভাবি নাথাকিবাচোন। তুমি আমাক সাহসহে দিব লাগে। এৰা, মই দিনে দিনে সৰু হৈ গৈছোঁ, তহঁতেহে মোক বুজাব লগা হৈছে। হস্পিটেলত কোন কোন আছে, কোন কোন আছে? মা, মন্দা আৰু ৰাগদা আছে নহয়। তুমি ইমান চিন্তা কৰি নাথাকিবা দেউতা। আৰু ৰাগদা খুব ভাল মানুহ। ৰাগ মানে? কিয় তোমাক কোৱা নাছিলো দাদা এজনে খুব সহায় কৰি আছে বুলি? এদিন ল'ৰাজনক লৈ আহিবি দে, লগ পাবৰ বৰ মন গৈছে দে মা। এক মিনিট ৰ'বা, এটা ফোন আহিছে। অ' ৰাগৰ ফোন দেখোন। হেল্ল' ৰাগ, ক মানে তই আছ ক'ত? আৰে দোস্ত, মই এটা বিশেষ কামত এঠাইলৈ যাবলৈ আহিছোঁ, মানে স্পেচিয়েল কামত। তোৰ স্পেচিয়েল কাম? খুৰা আৰু মই মৰিছোঁ তোৰ চিন্তাত। তোৰ যাতে কিবা এটা নহয়, যাতে তোৰ কোনো এটা প্ৰব্লেম নহয়। তই পতাপত এতিয়াই মোক লগ কৰচোন। মই আন্টিৰ ধাবাত আছোঁ, আহি যা। হ'ল আৰু। কি হ'ল জান? মোৰ লগৰ ল'ৰাজনে ফোন কৰিছে, তাক এবাৰ লগ কৰিব লাগে। বৰ নকৰিবা না, এতিয়া নাযাওঁ বুলি কৈ দিয়া। নাই অ', সি মোৰ ভাল বন্ধু, বেয়া পাব নহয়। এবাৰ লগ কৰিব যাওঁ, তাৰ পাছত শুনা, তুমি গাড়ীতে বহি থাকিবা, মই গৈ তাক লগ কৰিম আৰু গুচি আহিম, হ'বনে? অ'কে। গুড। হ'ল আৰু। এইজনী বা আকৌ কোন? কেইদিন বা ইয়াৰ লগত থাকে, ভাল ছোৱালী এজনী বিচাৰি নাপালে। অঁ, কি হ'ল ক? মোৰ লগত এতিয়াই হস্পিটেল ব'ল। খুৰাই দুবাৰ ফোন কৰিছিল, তোক লৈ যাবলৈ কৈছে। আৰে ভাই, মই তাতে গৈ কি কৰিম কচোন? কথা আছে, মানুহ ঘৰৰ লগত ফ্ৰী হ'ব লাগিব, আপোন কৰি ল'ব লাগিব। কেছটো যাতে পুলিচৰ ওচৰলৈ নাযায়, খুৰাই লিগেল এডভাইজাৰৰ লগত কথা পাতিছে। আজি মোৰ একদম টাইম নাই, আজি মই ফাৰ্ম হাউচো যাবলগীয়া আছে। বল, দেৰি হৈছে, আহা আকৌ। ৰ'বা না, এক মিনিট। কেইদিনৰ বা চিনাকি? ঐ প্লিজ, মই কাইলৈ যাম হা। তাইক মই ফাৰ্ম হাউচ লৈ যাম বুলি কৈছোঁ। তাত গৈ মই বৰশী বাম, মাছ মাৰিম আৰু যে কত কি। এজনী ছোৱালীক তই এক্সিডেণ্ট কৰি হস্পিটেলৰ ভিতৰত পেলাই থৈছোঁ।
যদি তাইৰ হঠাৎ কিবা এটা হৈছে কিবা এটা কৰিব লাগিব নহ'লে মোৰ শান্তি নোহোৱা হৈছে এজন মানুহ মেনেজ কৰিব লাগিব মানে তাইক মাৰি পেলাব লাগিব বল এটা মাত্ৰ ইনজেকশ্যন বল